নমস্কাৰ, দীপক শইকীয়া আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিটেট পৰীক্ষা সুবিধা হোৱাকৈ আগতে অনুষ্ঠিত হৈ যোৱা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ছিলেক্ট কৰি ন'টিফিকেশ্যনটো অল কৰি থ'ব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে লগে লগে পাই যায়। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ অপশ্যন নং 1 নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, অপশ্যন নং 2 ৰাজ্যৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, অপশ্যন নং 3 কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, অপশ্যন নং 4 লিপিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 1। প্ৰত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ত্ৰিভাষা সূত্ৰ অনুসৰি তৃতীয় ভাষা অপশ্যন নং 1 গোটেই দেশতে একেই, অপশ্যন নং 2 কেৱল সংস্কৃত, অপশ্যন নং 3 হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ, অপশ্যন নং 4 কেৱল বিদেশী ভাষা। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 3 হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ। এগৰাকী শিক্ষকে শ্ৰেণীকোঠালৈ ছোৱালীক পঢ়োৱা, ছোৱালীক বচোৱা বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে আৰু ছাত্ৰ ছাত্ৰীবোৰক সেইখন মনোযোগেৰে লক্ষ্য কৰি বিষয়টোত এটা সৰু দফা লিখিবলৈ দিছে। ভাষাৰ শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰা এই পোষ্টাৰখন হৈছে অপশ্যন নং 1 বিশ্বাসযোগ্য সামগ্ৰী, অপশ্যন নং 2 সংঘত সামগ্ৰী, অপশ্যন নং 3 বৈধ সামগ্ৰী, অপশ্যন নং 4 পেলনীয়া সামগ্ৰী। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 1 বিশ্বাসযোগ্য সামগ্ৰী। অনৰ্গলতাৰ অৰ্থ হৈছে অপশ্যন নং 1 নিভুলভাৱে লিখা, অপশ্যন নং 2 ব্যাকৰণৰ নিয়মবোৰ ব্যাখ্যা কৰি ব্যৱহাৰ কৰা, অপশ্যন নং 3 বাক্যবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা, অপশ্যন নং 4 যথোচিতভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ কোৱা, পঢ়া আৰু লিখা। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 4। অনৰ্গলতাৰ অৰ্থ হৈছে অপশ্যন নং 4 যথোচিতভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ কোৱা, পঢ়া আৰু লিখা। পঠনৰ ঊৰ্ধ্বগামী বৰ্তমান পদ্ধতিৰ ক্ৰমটো বাছি উলিওৱা। এ ধ্বনি, বি অক্ষৰ, চি বাক্য, ডি শব্দ, ই আখৰ বা বৰ্ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নং 3। প্ৰথমে আহিব ধ্বনি, তাৰপিছত আহিব আখৰ বা বৰ্ণ, তাৰপিছত আহিব অক্ষৰ, তাৰপিছত শব্দ, তাৰপিছত আহিব বাক্য। অপশ্যন নং 3 শুদ্ধ এনচাৰ। ভাষা আহৰণৰ সামাজিক আদান প্ৰদানৰ সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে অপশ্যন নং 1 সামান্য বেছি স্তৰৰ জটিলতাৰ বোধগম্য ইনপুটৰ সৈতে শিকাৰুক পৰিচয় কৰোৱা প্ৰয়োজনীয়, অপশ্যন নং 2 পাঠ্যতালিকাৰ বহিৰ্ভূত বা অতিক্ৰমী ভাষাত গুৰুত্ব দিলে ভাষা শিকিব পৰা যায়, অপশ্যন নং 3 শিকাৰুৱে অনুকৰণ আৰু বাৰম্বাৰ অতিৰিক্ত ব্যৱহাৰৰ দ্বাৰা সুদৃঢ়কৰণৰ সুযোগ পালে ভাষা শিকিব পাৰে, অপশ্যন নং 4 আনৰ সৈতে অৰ্থোদ্ধাৰ আৰু আলোচনাৰ সুবিধা পালে ভাষা শিকাৰুৱে ভাষা শিকিব পাৰে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নং 4। ভাষা আহৰণৰ সামাজিক আদান প্ৰদানৰ সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে আনৰ সৈতে অৰ্থোদ্ধাৰ আৰু আলোচনাৰ সুবিধা পালে ভাষা শিকাৰুৱে ভাষা শিকিব পাৰে। এক উপদক্ষতা হিচাপে অনুমান প্ৰেডিকেশ্যন তলত দিয়া কোনটোৰ সৈতে জড়িত? অপশ্যন নং 1 খচৰা প্ৰস্তুতকৰণ, অপশ্যন নং 2 সাৰাংশকৰণ, অপশ্যন নং 3 টোকা তৈয়াৰ কৰা, অপশ্যন নং 4 পঠন। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 4 পঠন। শিক্ষাৰ্থীয়ে যেতিয়া ভাল চাকৰি পোৱাৰ উদ্দেশ্যেৰে ভাষা এটা শিকে তেতিয়া ভাষাটো শিকাৰ প্ৰেৰণা হয়। অপশ্যন নং 1 অন্তৰ্নিহিত বা আন্তৰিক ইনষ্টিংক্ট, অপশ্যন নং 2 বাহ্য এক্সটিংক্ট, অপশ্যন নং 3 চাকৰিকেন্দ্ৰিক, অপশ্যন নং 4 অহংভাৱ কেন্দ্ৰিক। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 2 বাহ্য। ভাষাৰ শ্ৰেণীকোঠা এটাত ছাত্ৰ ছাত্ৰীক তলত দিয়া কোনটোৰ সুবিধা দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ? অপশ্যন নং 1 মূল্যায়ন কৰাৰ, অপশ্যন নং 2 অনুকৰণ কৰাৰ, অপশ্যন নং 3 ভাৱৰ আদান প্ৰদান কৰাৰ, অপশ্যন নং 4 ভুলবোৰ কম কৰাৰ। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 3 ভাৱৰ আদান প্ৰদান কৰাৰ। ভাষাৰ সমাৱেশী বা সামগ্ৰিক শ্ৰেণীকোঠা এটাত ইনক্লুচিভ ক্লাছৰুমত পঢ়ুৱাওঁতে শিক্ষকগৰাকীয়ে কি কৰা উচিত? অপশ্যন নং 1 মেধাৱী ছাত্ৰ ছাত্ৰীবোৰক দুৰ্বল ছাত্ৰ ছাত্ৰীবোৰক সহায় কৰিবলৈ কোৱা উচিত, অপশ্যন নং 2 শিক্ষণৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীবোৰক সহায় কৰা উচিত, অপশ্যন নং 3 বিভিন্ন ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণে অধ্যক্ষক বিশেষ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা উচিত, অপশ্যন নং 4 ছাত্ৰ ছাত্ৰীবোৰে যাতে শান্তশিষ্টকৈ বিদ্যালয়ত 6 ঘণ্টা কটায় সেইটো নিশ্চিত কৰা উচিত। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 2 শিক্ষণৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীবোৰক সহায় কৰা উচিত। ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ?
অপশ্যন নং 1 শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়া। অপশ্যন নং 2 পাঠ্যপুথিৰ পাঠবোৰৰ শেষত দিয়া পাঠ অনুশীলনবোৰ কৰা। অপশ্যন নং 3 সঠিকতা আৰু অনৰ্গলতা বৃদ্ধি কৰা। অপশ্যন নং 4 কম দামী অৰ্থ বা বিনামূলীয়া শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰা। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 3 ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে সঠিকতা আৰু অনৰ্গলতা বৃদ্ধি কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ। এজন সফল ভাষাৰ শিক্ষকে অপশ্যন নং 1 শিক্ষকৰ কথন সময় বৃদ্ধি কৰে। অপশ্যন নং 2 শিক্ষাৰ্থীৰ কথন সময় বৃদ্ধি কৰে। অপশ্যন নং 3 শিক্ষাৰ্থীৰ কথন সময় হ্ৰাস কৰে। অপশ্যন নং 4 গোটত কৰা কাম আৰু যুটীয়াভাৱে কৰা কাম কম কৰে। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 2 এজন সফল ভাষাৰ শিক্ষকে শিক্ষাৰ্থীৰ কথন সময় বৃদ্ধি কৰে। অক্ষৰ স্বভাৱসমিত পৰিৱেশ দেশ আৰু দেশৰ অবিচ্ছেদ্য অংগ। অপশ্যন নং 1 বিদ্যালয় শ্ৰেণীকোঠা। অপশ্যন নং 2 পঠন নিজ। অপশ্যন নং 3 সাক্ষৰতা ভাষা। অপশ্যন নং 4 নিজ সমপৰ্যায়ী সহপাঠী। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 3 সাক্ষৰতা ভাষা। অক্ষৰ স্বভাৱসমিত পৰিৱেশ সাক্ষৰতা আৰু ভাষাৰ অবিচ্ছেদ্য অংগ। সমল হিচাপে বহুভাষিকতাৰ অৰ্থ হৈছে অপশ্যন নং 1 কেইবাটাও ভাষা শিকা। অপশ্যন নং 2 শিশুৰ ভাষাটোত প্ৰতিটো শব্দৰে সমাৰ্থকসূচক শব্দ শিকোৱা। অপশ্যন নং 3 পাঠ্যতালিকা অতিক্ৰমী ভাষা শিকোৱা। অপশ্যন নং 4 শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 4 সমল হিচাপে বহুভাষিকতাৰ অৰ্থ হৈছে শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা। অংকিত নামৰ দৃষ্টি প্ৰতিবন্ধী ছাত্ৰ এজন তোমাৰ শ্ৰেণীকোঠাত আছে। এগৰাকী ভাষাৰ শিক্ষক হিচাপে তুমি কি কৰিবা? অপশ্যন নং 1 বিভিন্ন ধৰণৰ কৰ্মতালিকা ৱৰ্কশ্বীট অনুশীলনৰ কাৰণে দিয়াত গুৰুত্ব দিবা। অপশ্যন নং 2 তোমাৰ শিক্ষণত কেইবা প্ৰকাৰৰো দিশাত্মক পৰিৱেশন ব্যৱহাৰ কৰিবা। অপশ্যন নং 3 বিভিন্ন ধৰণৰ অংগী ভংগী আৰু শাৰীৰিক ভাষা ব্যৱহাৰ কৰিবা। অপশ্যন নং 4 কণ্ঠস্বৰৰ উঠা নমা বা চাঘাঘাত বিৰাম আদি প্ৰয়োগ কৰি স্পষ্টকৈ কথা ক'বা আৰু শিক্ষণ সামগ্ৰীবোৰ স্পৰ্শ কৰি অনুভৱ কৰিবলৈ দিবা। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং 4 কণ্ঠস্বৰৰ উঠা নমা বা চাঘাঘাত বিৰাম আদি প্ৰয়োগ কৰি স্পষ্টকৈ কথা ক'বা আৰু শিক্ষণ সামগ্ৰীবোৰ স্পৰ্শ কৰি অনুভৱ কৰিবলৈ দিবা।